সিধাবাৰীৰ দৈনিক বজাৰত একেনিশাৰ ভিতৰত তিনিখন দোকানত চোৰৰ চাফাই অভিযান। গোৱালপাৰা জিলাৰ সিধাবাৰী দৈনিক বজাৰৰ তিনিখন জুৱেলাৰী দোকানত নিশা চোৰে চলালে চাফাই অভিযান। অনয় পাল, হাছান আলী আৰু ৰুস্তম আলীৰ তিনিখন জুৱেলাৰীত নিশা সংঘটিত হ'ল চুৰিকাণ্ড। 7 লক্ষাধিক টকাৰ সোণ ৰূপৰ অলংকাৰ চুৰি কৰি নিয়ে চোৰে। মাতৃ জুৱেলাৰী, মা বাবা জুৱেলাৰী আৰু RS জুৱেলাৰীত সংঘটিত হয় চুৰিকাণ্ড। ইতিমধ্যে মাটিয়া থানাৰ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি যুগুত কৰালৈকে চোৰৰ কোনো সম্ভেদ পোৱা নাই। আমি পুনৰবাৰ জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰটি। সিধাবাৰীৰ দৈনিক বজাৰত একেনিশাৰ ভিতৰত তিনিখন দোকানত চোৰৰ চাফাই অভিযান। গোৱালপাৰা জিলাৰ সিধাবাৰীৰ দৈনিক বজাৰৰ তিনিখন জুৱেলাৰীৰ দোকানত নিশা চোৰে চলালে চাফাই অভিযান। অনয় পাল, হাছান আলী আৰু ৰুস্তম আলীৰ তিনিখন জুৱেলাৰীত নিশা সংঘটিত হ'ল চুৰিকাণ্ড। 7 লক্ষাধিক টকাৰ সোণ ৰূপৰ অলংকাৰ চুৰি কৰি নিয়ে চোৰে। মাতৃ জুৱেলাৰী, মা বাবা জুৱেলাৰী আৰু RS জুৱেলাৰীত সংঘটিত হয় চুৰিকাণ্ড। ইতিমধ্যে মাটিয়া থানাৰ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি যুগুত কৰালৈকে চোৰৰ কোনো সম্ভেদ পোৱা নাই। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। দোকান আমার দাদার দোকান অনয় পাল সিধাবাড়ি। শুক্রবারের পরে দোকান বন্ধ আছে 4 দিন। যোৱাকালি রাতি চুরি হয়েছে। মোটামুটি সোণা আছিল 4 গ্রাম, রূপ আছিল মোটামুটি 10 তোলামান রূপ আছিল, পয়সা আছিল 7,000 টাকা মান। টোটাল কিমান মান? টোটাল মোটামুটি 60,000 মান টাকার বস্তু চুরি করছে। দোকানীজনের নাম কি? অনয় পাল দোকানীজনের নাম। সন্দেহ হয় নাকি লোকেল? সন্দেহ তো আমি লোকেল নহয়, আমার ঘর হল দলগুমা। এখন এরে মানুষ আরো দোকান শুরু হয়েছে, তাহলে সন্দেহ আরো 3খান আমার এখান আরো 2খান শুরু হয়েছে। রাতি মোটামুটি একটু 1:30 মান হব। সেইবিলাক CCTV ফুটেজগুলো ধরা পড়ছে মোটামুটি 2টা-2:30টার ঘটনা। এটু তো CC ক্যামেরা নাই। দোকানত নাথাকা? দোকানত নাথাকো, খরচ যায়। কিহৰ দোকান আছিল? সোণাৰৰ দোকান। আপোনাৰ নামটো কি? হাছান আলী। কেনেকৈ চুৰি হ'ল? শাটাৰ ভাঙি পেলাই লৈ গৈছে লক শ্বুটিং কৰি। যোৱাকালি ৰাতি কেইটা বজাত ঘটনা হ'ল? অনুমানে 2টাৰ পৰা 3টাৰ ভিতৰত কৰিছে। কি কি লৈছে? সোণ, ৰূপ, সোণৰ নাকফুল চাকফুল যি আছিল, ৰূপৰ আপোনাৰ পাইল চাইল, ৰূপৰ চেইন, এনে ৰূপৰ অলপমান ৰটো আছিল। নগদ টকাটো আছিল নেকি? নগদ টকা নাছিল। আনুমানিক কিমান টকাৰ চুৰি হোৱা বুলি কয়? মোটামুটি 1.5 লাখ 1.5-2 লাখ টকাৰ মাল গৈছে। কোনো সন্দেহ হয় নেকি কিবা লোকেল মানুহ? সন্দেহ আপুনি দেখা নাই CC কেমেৰাতে যে কাক সন্দেহ? আপোনাৰ CC কেমেৰা আছে নেকি? CC কেমেৰা আমাৰ লগত আছে, কিন্তু মানুহ দেখায় লুঙি পিন্ধে এটা মানুহ হেৰি গাত কোনো কাপোৰ চাপোৰ নাই, এনেকুৱা দেখায়, কিন্তু মানুহ মুখ বান্ধা আছে কলা কাপোৰ। থানাত জনাইছে নেকি? বড় হাতে পাঁচ নাই দাদা।